হাই ফ্ৰেন্ডছ, মই আজি ইয়াত দেখিছেনে পানী ঢালা ভাত লৈছোঁ। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই ইয়াত ঠাণ্ডা ভাত লৈছোঁ। ঠাণ্ডা ভাত, আকৌ এইফালে মাছৰ পিটিকা, ইয়াৰ বেঙেনা পিটিকা, নিমখ, ইয়াৰ জলকীয়া, তাৰপিছত ইয়াত লৈছোঁ পিঁয়াজ, আৰু এয়া হৈছে মাছৰ কণী ভজা, আকৌ এয়া ব্ৰইলাৰ লিভাৰ আৰু এইটো লিভাৰ কিবাকিবিবিলাক একেলগে মিলাই ভজা। এতিয়া খাম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওকচোন, এতিয়া মই নিমখটো অলপ ভালকৈ গলাই লওঁ। আপোনালোকে পানী ঢলা ভাত খায় নে নাখায় নাজানো, পইতা ভাত। মজা। জ্বলা, আমাৰ লোকেল জ্বলা, ঘৰতে হোৱা জলকীয়া, জ্বলা আৰু বেঙেনা পিটিকা। ঘৰতে হোৱা সৰু সৰু বেঙেনা যে সেয়া
আজি মানে ব্ৰেকফাষ্টটো এনেকৈ চাই ল'ম ৰুটি চুটি বনাই থকা নাই লাহে চলাই দিছোঁ সদায় ৰুটি বনাই থাকিব এলাহ লাগে দিয়কচোন মাছৰ পিটিকাটো বঢ়িয়া লাগে আৰু এইফালে বেঙেনা পিটিকা মস্তি লাগিছে খাই দিছোঁ আৰু অলপ আজিলৈ ভিডিঅ'টো ইমানেই মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থাকিল বাই 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 বাই